সুস্থ হৈ উঠা লোকসকল যাতে পুনৰ সংক্ৰমিত নহয় তথা অঞ্চলটোত যাতে কৰোনাৰ গণ সংক্ৰমণ নহয় তাৰ বাবে একাংশ বেচৰকাৰী দল সংগঠনে ৰাজ্যৰ বিভিন্ন স্থানত হাতত লৈছে বিভিন্ন প্ৰশংসনীয় পদক্ষেপ। নগাঁও জিলাৰ বহমপুৰৰ গোসাইগাঁৱতো ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকলেও পিপিই কিট পৰিধান কৰি শেহতীয়াকৈ গাঁওখনৰ কোভিড-19ৰ সংক্ৰমণৰ পৰা মুক্ত হোৱা লোকসকলৰ ঘৰ, আচবাব, গাড়ী, চৌহদ আদি কৰিছে চেনিটাইজিং। ইফালে বিগত প্ৰায় এসপ্তাহ ধৰি যুৱ মৰ্চাৰ সদস্যসকলে বৰহমপুৰৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাৰ বহু অঞ্চলত সুস্থ হোৱা কোভিড ৰোগীসকলৰ বাসগৃহলৈ গৈ সম্পূৰ্ণৰূপে চেনিটাইজিঙৰ ব্যৱস্থা কৰি আছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক। এইটো আমি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি সন্মানীয় শ্ৰীযুত অৰ্ণব বৰ্মন ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় শ্ৰীযুত তেজস্বী সূৰ্যদেৱ ডাঙৰীয়াই যি ধৰণে এক উদাহৰণ দাঙি ধৰিছে এই কোভিডৰ মহামাৰীৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষতে তেজস্বী সূৰ্য ডাঙৰীয়াই যি ধৰণে সমাজৰ লগত বৰ্তি হৈ সমাজৰ প্ৰত্যেকটো কঠোৰ সময়ত তেওঁ সহযোগ কৰিছে তেওঁলোকৰ আদৰ্শ লৈ আৰু বৰ্তমান আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও অতি কৰ্মদক্ষ তেখেতৰ কৰ্মত আমি অনুপ্ৰাণিত হৈ আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ যে কিবা ক্ষুদ্ৰ হ'লেও কিবা এটা সহায় যাতে আমি সমাজত আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি বহু গাঁও অঞ্চলত আমি চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছোঁ। লগতে কিছু এনেকুৱা মানুহ আছে যোনে দিন হাজিৰা কৰি চলি আছে, তেওঁলোকৰ দিন হাজিৰা কৰিবলৈ এতিয়া মানে দিগদাৰ হৈছে, গতিকে আমি তেওঁলোকক ধৰি লওক ঔষধ পাতি বা আৰম্ভ কৰি ৰেচন পাতিলৈকে আমি যোগান ধৰা যিমান দূৰ সম্ভৱ আমি যিমান দূৰ পাৰিছোঁ। আজি আমি আমাৰ টিমটোৱে ইয়াতে বহমপুৰত কৰিছে আৰু লগতে আমাৰ দুটা টিমে আৰু এটা টিমে ৰহাত কৰি আছে আৰু এটা টিমে আপোনাৰ কঠীয়াতলীত কৰি আছে। গতিকে আমি ইয়াৰ পৰা আকৌ কৰিয়নিলৈ যাম। গতিকে আমি যিমান পাৰোঁ